জীৱনত তিনিজন মানুহ কেতিয়াও ক্ষমা নকৰিব। 1 নম্বৰ, যি ভাল পোৱাৰ অভিনয় কৰে। 2 নম্বৰ, যি বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰে। 3 নম্বৰ, যি বিশ্বাসক মৰ্যাদা নিদিয়ে। নিজ ভালেই জগত ভাল, এই কথাষাৰ সম্পূৰ্ণ মিছা। আপুনি যিমানেই সহজ হ'ব, মানুহে আপোনাক সিমানেই ঠগিব। ভৰসা সেইজনকহে কৰক, যি আপোনাৰ তিনিটা কথা বুজি পায়। 1 নম্বৰ, হাঁহিটোৰ মাজত লুকাই থকা কষ্ট। 2 নম্বৰ, খঙৰ মাজত সোমাই থকা ভাল পোৱা। 3 নম্বৰ, মৌন হৈ থকাৰ কাৰণ। জীৱনত তিনিটা কথা সদায় মনত ৰাখিব। যি আপোনাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিব। জীৱনত 5টা বস্তু বিচাৰি পোৱা খুব কঠিন। 1 নম্বৰ, নিজৰ মনৰ দৰে এজন মানুহ। 2 নম্বৰ, নিষ্পাপ এটা মন। 3 নম্বৰ, কষ্টৰ সমভাগী হোৱা এজন। 4 নম্বৰ, নিস্বাৰ্থ ভাল পোৱা। 5 নম্বৰ, বিশ্বাসী মানুহ। সন্মান এনে এটা বস্তু যিটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে। কাৰোবাক দিলে অৱশ্যেই ঘূৰাই পোৱা যায়। বেছি চালাক বা টেঙৰ মানুহৰ এটাই সমস্যা, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁলোকৰ টেঙৰামি বুজি পায় সেইটো কিন্তু তেওঁলোকে বুজি নাপায়। পোৱাৰ সময়ত যদি মৰ্যাদা দিব নোৱাৰা, হেৰাই যোৱাৰ পিছত কান্দি কি লাভ? কিবা এটা বস্তু যদি তুমি পোৱা তেতিয়া যদি তাৰ পিছত মৰ্যাদা নিদিয়া, যেতিয়া হেৰাই যায় সেইটো, তাৰ পিছত কান্দিতো একো লাভ নাই। বস্তুটো পালে মৰ্যাদা দিব লাগে। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা, সুযোগ। এই তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে, আৰু সেইকাৰণে আমি সময় থাকোঁতে সকলো কৰিব লাগে, আৰু সুযোগ বাৰে বাৰে নাহে। তো গতিকে আমি সময় আৰু সুযোগ একেলগে মানি চলিব লাগে। তিনিটা বস্তু কেতিয়াও হেৰুৱাব নালাগে, শান্তি, আশা আৰু সততা। এই তিনিটা বস্তু আমি কেতিয়াও হেৰাব নালাগে। আমি শান্তিৰ কাৰণে চেষ্টা কৰিব লাগে, কিবা এটা পাবৰ কাৰণে আশা কৰিব লাগে, আৰু সততাত চলিব লাগে। তিনিটা বস্তু কেতিয়াও টিকি নাথাকে, পতন হ'বই। অহংকাৰ মানুহৰ থাকিলে পতন হ'বই। মিথ্যাচাৰ আৰু হিংসা। তিনিটা বস্তু বহুত দামী, ধনেৰে কিনিব নোৱাৰি। ভাল পোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। এই তিনিটা বস্তু আমি কেতিয়াও টকা পইচাৰে কিনিব নোৱাৰিম। সুখত থকা দুটাই পদ্ধতি, পৰিস্থিতিক সলনি কৰক, নহ'লে পৰিস্থিতিক বুজি নিজকে সলনি কৰক। কিছুমান ভুলে মানুহক বহুত বেছি শিক্ষা দিয়ে। কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন কৰি তোলে। কিছুমান অভিমানে, কিছুমান বাস্তৱতাই মানুহক বহুত বেছি সলনি কৰি পেলায়। নিজক লৈ কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হোৱাই ভাল, কাৰণ নিজৰ ভাল আন কোনোৱে নহয়, নিজৰ ভাল নিজেই ভাবিব লগা হয়। ভাল পোৱা সকলোৰে বাবে একে নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, ভাল পোৱা কেৱল মাত্ৰ আনন্দৰ বাবেহে। কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লাভ ইজ নট ফান, ভাল পোৱা কেৱল খেল ধেমালি নহয়, সেইটো সঁচাহে হয়। এইটো প্ৰমাণ কৰি দিয়ে নিজৰ জীৱন দি হ'লেও। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু কাকো সৰু কৰি নিজে ডাঙৰ হোৱা চেষ্টা নকৰিব। জীৱনত হাঁহিবলৈ শিকক, কিন্তু কাৰোবাক কন্দুৱাই নিজে নাহাঁহিব। জীৱনত সকলো ক্ষেত্ৰতে জয়ী হওক, কিন্তু কাৰোবাক ঠগি বা প্ৰতাৰণা কৰি নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। কিতাপৰ পৰা মানুহে যি শিক্ষা লাভ কৰে, তাতকৈ বেছি শিক্ষা জীৱনৰ কিছুমান অভিজ্ঞতাই দিয়ে। কাৰোবাৰ ওপৰত খং কৰি থকা মানে হ'ল নিজে বিষ খাই আনৰ মৃত্যু আশা কৰা। তো খং কৰিলে নিজৰে ক্ষতি হয়, সেইকাৰণে খং কৰিব নালাগে। যিমান পাৰ চেষ্টা কৰিব লাগে খং নকৰিবলৈ। এইটোৱে বাস্তৱ, এইটোৱে সত্য যে যাৰ মনটো ভাল হয় তেওঁৰ কপালখন বেয়া হয়। আৰু যি ব্যৱহাৰ আপুনি আজি আন কাৰোবাক কৰিছে, 5 বছৰ পিছত সেই একেই ব্যৱহাৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। গতিকে সকলোকে ভাল ব্যৱহাৰ। এই পৃথিৱীৰ সকলোতকৈ সুলভ বস্তু হৈছে পৰামৰ্শ। এজনৰ পৰা বিচাৰিলে 10 জনে দি দিব। আৰু সকলোতকৈ দামী বস্তু হৈছে সাহায্য। 10 জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰা লাভ কৰিব পাৰি।
সুখত থকাটোৱে জীৱনৰ সাৰ্থকতা নহয়। কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সাৰ্থকতা। কিছুমান মানুহে আনৰ দোষ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দোষ ঢাকাৰ স্বাৰ্থত উকিল হৈ পৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰেৰণামূলক ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।